এভৰিৱান আপোনালোকৰ সকলোৰে ভালে আছে বুলি আশা কৰিছোঁ আৰু মই ভালে আছোঁ। আজি অকণমান সাজি কাচি ওলাইছোঁ চাক আৰু টংলাত অলপ বজাৰ কৰিবলগীয়া আছে, যাম এতিয়া আৰু অকণমান পিছত যাম আৰু দাৰ্চিয়ে মানে হাজতৰ ঘৰলৈ গৈছে, মানে এতিয়া আহি লওক ওলাই লওক, মই মানে আগতীয়াকৈ ওলাই লৈছোঁ চাওক, যিহেতু দাৰ্চিৰ লগত নোৱাৰি মানে ওলাই লৈছোঁ প্ৰথমতে আৰু ভিডিঅ'টো স্কিপ নকৰাকৈ চাই থাকিব। এতিয়া ব'লক। কি ল'লোঁ কি নল'লোঁ আপোনালোকক দেখুৱাব নহ'ল, যিহেতু দাৰ্চিয়ে গৰমত ডিষ্টাৰ্ব কৰিলে, মানে ভণ্টি কৈছোঁ ভণ্টিৰ লগত নাথাকিলে আৰু এইফালে মই লৈ থাকিব লগা হ'ল আৰু মই কি আনিছোঁ কি আনা নাই আপোনালোকক ভালদৰে ঘৰত চাই দেখুৱাম। আনিব গৈছিলোঁ চাওকচোন, এয়া এইখন দাৰ্চিৰ ফ্ৰক হয়, মানে চিম্পুল চাই আনিছোঁ যিহেতু, আৰু এইখন আৰু এয়া দুটা গেঞ্জি আনিছোঁ আৰু এইবোৰ ব্লাউজ হয় এইখিনি, আৰু এয়া মোৰ দুটা নাইটি লৈ আনিছোঁ আৰু এয়া গাৰুৱাৰ চিলাবৰ কাৰণে, তাৰপিছত এয়া দাৰ্চিৰ পেণ্ট, তাৰপিছত ইফালে এয়া পেটিকোট, যিটো বহুত পেটিকোট লাগে এইখিনি আনিব গৈছিলোঁ। এয়া A few moments later. দোকানত কেইটামান বস্তু আনিবলগীয়া আছে, চাই থাকোঁ আৰু দোকানত এতিয়া বাজিছে। এইফালে মই ল'ব আহিছোঁ পিঁয়াজ আৰু ৰচুন আৰু দাৰ্চিৰ বস্তু লওঁ, আহি পালোঁ এইবোৰ বস্তু আনিছোঁ, পিঁয়াজ আৰু এয়া বিস্কুট, এই জলকীয়া, চয়াবিন আৰু এই ৰচুন থৈ দিছে। এতিয়া ভাত বনাব যোগাৰ কৰোঁ আৰু ভিডিঅ'টো আৰু মই কি বনাওঁ মানে বনাব নিদিবই কিন্তু আজি ফালে আমাৰ দাৰ্চি আইতাকৰ লগত আছে চাওক, এয়া তোমাৰ কাৰণে বিস্কুট আনিছোঁ চোৱা, এয়া আহা এতিয়া আমাৰ ৰুমত যাওঁ আহা। নাচা ডান্স কৰা এই কি খাইছা কোৱা A few moments later. এইখিনি মাছ, এইফালে কচু, মাছৰ মাথা আৰু এইফালে দালি আৰু ফুল, এইখিনি হৈছে বুট আৰু মটৰ, এনেকৈ ৰচুন আদা এনেকৈ দিছোঁ, বহুত টেষ্টি লাগে। খাইছোঁ ভাত বহুত টেষ্টি লাগিছে চাওক, কাল কচু আৰু মাছ এনেকৈ খাব ভাল লাগে, অলপ কৰি জনাব আৰু এটা চাটনি বহুত টেষ্টি লাগিব। পাইছোঁ